কিমান টাইম হ'ল আৰু কিমান টাইমৰ পৰা অপেক্ষা কৰি আছোঁ তাই ফোন কৰিব বুলি। হা ময়ে কৰি দিওঁ নি বাৰু? তই নকৰিবি তাই আকৌ তোক কৰিবলৈ মানা কৰি থৈছে নহয়। তই নকৰিবি, তই অলপ ধৈৰ্য ধৰচোন। কৰিব তাই, তই অলপ ধৈৰ্য ধৰ। নহয় তাই মাতটো শুনিবলৈ বৰ মন গৈ আছে। বৰ ধুনীয়া মাতটো, তই গম পাৱনে? মই তোক এবাৰ শুনাই দিম লাউড স্পীকাৰ দি মই তোক শুনাই দিম। হ'ব তই মোক শুনাব নালাগে, তই শুনিবি বাৰু। তই অলপ ধৈৰ্য ধৰ, ফোন কৰিব তাই, অকণমান ধৈৰ্য ধৰ। কৈছে মই ৰিচিভ কৰি লওঁ ৰবি দেই, মই ৰিচিভ কৰি লওঁ। হেল্ল', কি কৰিছা? তুমি কি কৰি আছিলানো? মই ইমান টাইমৰ পৰা তোমাৰ ফোনটোৰ বাবে অপেক্ষা কৰি আছোঁ। তুমি ফোন কৰিবা বুলি ৰৈ আছোঁ আৰু তোমাৰ ফোনটোৰ বাবে বহুত টাইম অপেক্ষা কৰি আছোঁ। হয় নেকি? কি কয়, মই মাক অলপ কামত সহায় কৰি আছিলোঁ, সেইবাবে মোৰ অকণমান দেৰি হ'ল। বাকী অথনি তোমাৰ নামটো তুমি কৈছিলা, কিন্তু মই পাহৰি গ'লো। কি আছিলে তোমাৰ নামটো? খগেন, বৰ ধুনীয়া নাম দেই। আমাৰ ঘৰৰ ওচৰতো খগেন নামৰে মানুহ এজন আছে পাই। তেখেতো কিন্তু মানুহজন বিৰাট ভাল। তুমিও ভাল, মানে খগেন নামৰ মানুহবোৰ ভালেই হয় চাগে দেই, নাজানো। বাকী কি কৰি আছা এতিয়া তুমি? মই আছো। মই মানে ঘৰতে আছো আৰু বহুত দেৰি পৰা ঘৰতে আৰু অপেক্ষা কৰি আছো তুমিনো কেতিয়া ফোন কৰিবা বুলি। মোৰ বন্ধু চোৱা চিলাইকাৰ আজি আকৌ আমাৰ ঘৰলৈকে লৈ আহিলো, আমি দুইটা আমাৰ ঘৰতে আছো। অথনি আকৌ তোমাক নামটো সুধিছিলো, তুমি নামটো নকলা নহয়। কোৱাচোন কোৱা, এতিয়া কোৱা তোমাৰ নামটো কিনো? মোৰ নামটো আকৌ প্ৰেৰণা। হয় নেকি? তোমাৰ মোৰ নামটো ভাল লাগিছে। থেংক ইউ। মোৰ নামটো তোমাৰ আকৌ ভাল লাগিছে। মোৰ নামটো বাৰু চবেই ভাল লাগিছে বুলি কয়। প্ৰেৰণা। কোৱাচোন, তোমালোকৰ ঘৰত কোন কোন আছে কোৱাচোন? আমাৰ ঘৰত মানে মই, মা, দেউতা আৰু মোৰ ভণ্টি এজনী আছে অকমানি। তোমালোকৰ ঘৰত কোন কোন আছে নো? তুমি আৰু মা দেউতা একেবাৰে সৰু ফেমিলি, মানে একেবাৰে বহুত সুখী পৰিয়ালৰ ছোৱালী তুমি। বাইদি বাই, তোমাক কথা এটা সুধো, কি কয়, বেয়া পাবা নেকি বাৰু? আগ ধৰি সুধি লৈছো আকৌ, তুমি বেয়াও পাব পাৰা নহয়, বেয়া পাবা নি বাৰু কোৱাচোন? ঠিক আছে, নোপোৱা যদি সুধিছো দেই। তোমাৰ মানে কি কয়, ভাল পোৱা মানে কোনোবা বয়ফ্ৰেণ্ড আছে নে নাই তাকে সুধিছো আৰু। সঁচাকে কৈছানে? সঁচাই কৈছো, মোৰ কোনো ধৰণৰ বয়ফ্ৰেণ্ড নাই পাই। নহয়, তোমাক কথা এটা সুধো, বেয়া নাপাবা দেই। তোমাৰ বাৰু কোনোবা গাৰ্লফ্ৰেণ্ড জিএফ আছে নে নাই? সঁচাকে কৈছানে? তোমাৰ নিচিনা ল'ৰাৰ গাৰ্লফ্ৰেণ্ড নাই? শুনিলেতো কথাটো বিশ্বাসেই নহয় আৰু, তথাপিতো তুমি নাই বুলি কৈছা যেতিয়া বিশ্বাস কৰিছো বাৰু। নালাগে, শপত খাব নালাগে দিয়া। নাই বুলি কৈছা, বিশ্বাস কৰিছো দিয়া, শপত খাব নালাগে দিয়া। বাইদি বাই কোৱাচোন, তোমাৰ খবৰ খাতি ভালনে? ভাল, নাই, মোৰো ভালেই বাৰু, মোৰো ভালেই। তোমাক কথা এটা কওঁ, তুমি বেয়া নাপাবা দেই। মানে সঁচা কথা আৰু, যিটো মনলৈ আহিছে তোমাক প্ৰকাশ কৰিব বিচাৰিছো, তুমি বেয়া নাপাবা। বেয়া পাবা নি আকৌ? বেয়া নোপোৱা যদি কি কয় কৈছো দেই। মানে আজি ৰাতিপুৱা তোমাৰ লগত কথা পতাৰ পৰাই তোমাৰ মাতটো শুনিলো যে, তোমাৰ মাতটো শুনাৰ পৰাই মই মানে তোমালৈকে আৰু মনতেই পৰি আছে, তোমাৰ মাতটোলে মনত পৰি আছে। তোমাৰ ফটোখনো মই হোৱাটছএপৰ ডিপিত চালো, তুমি ইমান ধুনীয়া, তোমালৈকে মনতেই পৰি আছে আৰু। মানে মোৰ সঁচা কথা ক'বলৈ গ'লে তোমাক কিবা এটা ভাল লাগিছে। হয়, তোমাক আকৌ মই এনেকে ভাল লাগিছে বুলি কোৱাত তুমি আকৌ মোক বেয়া পালা নেকি আকৌ কোৱাচোন? নাই পোৱা। মোৰো তোমাক ভাল নলগা নহয় দিয়া, মোৰো তোমাক ভাল লাগিছে। কি কয়, এতিয়া হ'ব দিয়া, মোৰ বহুত ভাগৰ লাগিছে, মানে মই বহুত কাম কৰি। শুনাচোন, মই যে তোমাক যে ক'লো যে মোৰ তোমাক ভাল লাগিছে, মানে ভাল পোৱাটো অকণমান বেলেগ ধৰণৰ। তুমি বাৰু কি বুলি ভাবিছা বাৰু? তুমি একো নকলা যে, কিয় নকলা? কোৱা আকৌ। মানে ভালকে ক'বলৈ মানে কি কয়, ভালকেনো কি ক'ম আৰু, তোমাক ভালকেই কৈছোঁ। মানে মই তোমাক ভাল পাব বিচাৰোঁ, মানে তুমি একো নকলা যে কিয়?
তুমি কিবা এটা কোৱা আকৌ, তেতিয়াহে মই গম পাম মই কোৱা কথাটো তুমি কি বুলি ভাবিছা, কেনেকৈ লৈছা। তুমি তোমাৰ ফালৰ পৰা কিবা এটা কোৱা আকৌ। তুমি ফোনত নকোৱা মানে, তুমি হেৰি কি কয়, লগ কৰিহে ক'বা। কাহানিকে লগ কৰা আৰু কেতিয়া লগ কৰা, ক'ত লগ কৰিবা, তেতিয়া মোক সোনকালে তুমি ফোন কৰি জনাই দিবা দেই। মোক কিন্তু তোমাৰ এই কথাষাৰৰ বাবে বহুত মানে মই অপেক্ষা কৰি থাকিম। তুমি সোনকালে ফোন কৰিবা বুলি মোৰ আশা থাকিলে। ঠিক আছে তেতিয়া হ'ব দিয়া, আজিলৈ হ'ব। ফোন কৰি ক'বা তাকে কাহানিকে লগ কৰা দেই। ঠিক আছে হ'ব দিয়া। বাই বাই। বন্ধুসকল, আপোনালোকে দেখিলে খগেনে ছোৱালীজনীক কেনেদৰে প্ৰেমৰ প্ৰস্তাৱটো দিলে আৰু ছোৱালীজনীও গ্ৰহণ কৰিলে। আপোনালোকে এই ভিডিঅ'টো আৰু এনেকুৱা ধৰণৰ খণ্ড আহি থাকিব, আপোনালোকে চাব বুলি আমাৰ আশা থাকিলে। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা। বহুতে চেনেলটো চোৱাতে বহুতে চাইছে, কিন্তু ভিউজ বহুত নহয়, নতুন চেনেল ভিউজ আহিছে, কিন্তু কি হয় চেনেলটো আপোনালোকে কোনেও ছাবস্ক্ৰাইব কৰা নাই। সেইবাবে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা থাকিলে, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। বাকী আগলৈ এনেকৈ চাই থাকিব বুলি আশা থাকিলে। বাকী আজিলৈ বাই বাই। আমাক খগেনে কিবা এটা ক'ব চাগে দেই, ৰ'ব।